নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে মানুহৰ মনত এটা প্ৰশ্ন আছে যে ইমানবোৰ মানুহে নেটৱৰ্ক মাৰ্কেটিঙত জইন কৰে কিন্তু কেইজনমান মানুহে বোলে সফল হয় বাকিবোৰ সকলো মানুহ বিফল হৈ ওলাই আহে এনেকুৱা কিয় হয় 100 জন মানুহৰ ভিতৰত বোলে 90 জন মানুহে বিফল হৈ ওলাই আহে 10 জন মানুহে সফল হয় এনেকুৱা কিয় হয় কামটো ভাল নহয় নেকি বাৰু এই মানুহখিনিয়ে জইন কৰিয়ে পইচা বিচাৰে এনকক সোনকালে পইচা লাগে জইন কৰিলো যেতিয়া এতিয়া পইচা আহিবই লাগে নেটৱৰ্ক মাৰ্কেটিংটো এটা ব্যৱসায় হয় এটো কাৰ্বাইড দি পকোৱা কল নহয় যে আপুনি অকমান লিপি থৈ দিব আৰু সোনকালে পকি যাব আৰু প্ৰতিটো ব্যৱসায়ত ধৈৰ্য লাগিব যাৰ ধৈৰ্য নাই তেওঁ বিফল হ'বই আৰু দ্বিতীয়টো কাৰণ হৈছে প্ৰশিক্ষণ নলয় তেওঁলোকে 500 টকা টিকেট কাটি থিয়েটাৰ চাবগৈ পাৰে কিন্তু 200 টকা টিকেট কাটি তেওঁলোকে প্ৰশিক্ষণ ল'ব নোৱাৰে যিজন মানুহৰ প্ৰশিক্ষণ লোৱাত গুৰুত্ব নাই সেই মানুহজন বাৰু বিফল নহয় কি এলন মাস্ক বনিব নেকি নেটৱৰ্ক মাৰ্কেটিং এটা ব্যৱসায় হয় আৰু এই ব্যৱসায়টোক আপুনি ছমাহ শিকিবই লাগিব তাৰ পিছতহে পইচাৰ আশা কৰক আগতেই নহয় কৰবালে গৈ থাকোঁতে যে আমি ৰাস্তা পাহৰি যাওঁ তেতিয়া বাৰু আমি কি কৰোঁ হয়তো গুগল মেপখন খুলি লওঁ নহলে ৰাস্তাৰ কাষত ৰৈ থকা কাৰোবাক আমি সোধো ভাবকচোন যদি মানুহজনে নিজে ৰাস্তা চিনি নাপায় আৰু আপোনাক ভুল ৰাস্তা দেখুৱাই দিয়ে তেতিয়া কি হ'ব পাৰে গোটেই দিন আপুনি ঘেৰ ঘেৰে এটা জায়গাতে ঘূৰি ফুৰিব লাগিব নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো ঠিক তেনেকুৱাই যদি এই ব্যৱসায়টো আপোনাৰ কাৰণে নতুন তেনেহলে পৰামৰ্শ তেওঁৰ পৰা লওক যাৰ এই বিজনেছৰ বিষয়ে জ্ঞান আৰু অভিজ্ঞতা আছে যোনে নেটৱৰ্ক মাৰ্কেটিঙৰ ৰাস্তাটো চিনি পায়